अगर आपको कहीं पे भी अगर आप ये पट्टा लेने में जाएंगे, कहीं भी आपको किसी ने भी फोन करके बोला है कि हमको पैसा दो क्योंकि हम आपको पट्टा देने वाला है, खबरदार कभी भी किसी को पट्टा मत दीजिए, क्योंकि सरकार ने आपको पूरा ट्रांसपेरेंट करके रखा है। খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ হোৱা মিছন বসুন্ধৰা 2.0 অভিযানৰ অংশ হিচাপে আজি শোণিতপুৰৰ ৰঙাপাৰাৰ ফুলবাৰীত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ভূমি পট্টা। অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুছে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰঙাপাৰা বিধানসভা সমষ্টিৰ মুঠ 2101 হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে। ফুলবাৰী চাহ বাগিচাৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা যুগান্তকাৰী মিছন বসুন্ধৰা 2.0 ভূমি পট্টা প্ৰদান অনুষ্ঠানত ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত তাহৰিন আলম, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী দলি চুৰিন, ৰঙাপাৰা পৌৰসভাৰ পৌৰপতি হৰি সাধন দাস, চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া অদিতি গগৈ আদিকে ধৰি কেইবাগৰাকী অতিথি উপস্থিত থাকে। মন্ত্ৰী নন্দিতা গাৰ্লুছে কয়, ৰঙাপাৰাৰ ফুলবাৰী চাহ বাগিচাত অনুষ্ঠিত হোৱা ভূমি পট্টা অনুষ্ঠানত 2101 লোকক শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই মিছন বসুন্ধৰা 2.0 জৰিয়তে ভূমি পট্টা প্ৰদান কৰিবলৈ পাই মই ধন্য মানিছো। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যখনত মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে 13,39,605 জন লোকে আবেদন কৰিছিল আৰু 2,29,658খন আবেদন গ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰত 84% খিলঞ্জীয়া লোক। অসমৰ খিলঞ্জীয়া ৰাইজৰ জটিল আৰু দীৰ্ঘদিনীয়া ভূমিৰ সমস্যাক সহজভাৱে প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা আঁচনিখন ৰূপায়ণ কৰিছিল। ভূমি পট্টা বিতৰণ কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাকক্ষণত উপস্থিত সকলোৱে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰে। सभी के साथ में रंगापारा LSC पे आके वसुंधरा 2.0 के लिए हम लोग यहाँ पे उपस्थित थे। हमसे ज़्यादा हमने देखा है कि यहाँ पे जितने सारा बेनिफिशियरीज है वो बेनिफिशियरीज बहुत खुश है। इस माध्यम से देखा जाए कि आदमी लोग जितने दिन से वो लोग ये तड़पते रहा है कि अपना कुछ आइडेंटिटी हो, लेकिन आज उनके साथ में देख के पता चला और उनसे बातचीत करके पता चला कि उन लोग बहुत ही धन्य है कि सरकार ने ऐसे सोचा और अब ये मिशन वसुंधरा के हिसाब से उनको पत्ते मिल गए हैं। थैंक यू सर। यहाँ पे और एक इम्पॉर्टेंट आपको जाना जाता है कि ये पट्टे देने में ऐसे तो सभी लोग ने सोचा है कि हमको ज़मीन नहीं है ऐसे करके देखा, लेकिन जब स्ट्रेटेजिकली मिला है तब मैं देखा है कि बहुत सारा ST लोग के बहुत परसेंट 85% ऑफ द टोटल पॉपुलेशन ऑफ दिस मिशन वसुंधरा में हमारा ST लोग का ही मिला है। जो कल हमारे मुख्यमंत्री ने इन द अपर पार्ट ऑफ असम इन धेमाजी माजुली वहाँ पे बहुत सारा डिस्ट्रीब्यूशन विद एक के पट्टा के साथ पे हुआ है। अलॉन्ग विथ इट हम सेकंड में हम अगर कैटेगरिकली देखिएगा तो SC को भी बहुत ही फ़ायदा हुआ है। सो दीज आर द पीपल जो पहले से बहुत ही डिप्राइव होके रहा है और सोचता था कि इतना सारा नहीं था, लेकिन मिशन वसुंधरा ने बहुत क्लियर पिक्चर असम को दे दिया है। एंड वी आर वेरी ग्रेटफुल टू द ऑनरेबल चीफ मिनिस्टर एंड टू द पब्लिक ऑल्सो कि उन लोग ने बहुत ही अच्छा कोऑपरेट करके नाउ दे आर सेटिस्फाइड दैट दे हैव गॉट दी लैंड और अपने आप को बोल सकता है कि ये मेरा ज़मीन है और ये मेरा माटी है। टुडे वी विल बी डिस्ट्रीब्यूटिंग हियर 2101। आपका यहाँ का एरिया में 7750 हैव अप्लाइड फॉर इट। और जैसे हमने कहा कि देर आर सम ऑफ द प्रीमियम इज़ ओनली लेफ्ट फ्रॉम द पब्लिक, माने अपने बेनिफिशियरी की तरफ से थोड़ा लैगिंग है। अगर बेनिफिशियरी लोग ये कर देते हैं तो फ्रॉम द डिपार्टमेंट दे विल बी गेटिंग इट। थैंक यू। आसलते मिशन बसुंधरार जेতিয়া আমি কাম আৰম্ভ কৰিছিলোঁ যোৱা 10 মাহ আগতে আমাৰ কথা আছিল যিমানখিনি খিলঞ্জীয়া লোক বিশেষকৈ অনুসূচিত জনজাতি অনুসূচিত জাতি বা পিছপৰা শ্ৰেণী
বিশেষভাৱে পিছপৰা OBC যিমানখিনি লোক আছিলে তেওঁলোকে পৰ্যায়ক্ৰমে আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু আপোনালোকে কোৱাৰ ধৰণেৰে শোণিতপুৰ জিলাও ৰাজ্যৰ 5খন জিলাৰ ভিতৰত তাৰমানে ভাল কাম কৰা শীৰ্ষত থকা ভাল কাম কৰা জিলাৰ ভিতৰত সন্নিৱিষ্ট হৈছে আৰু সেইবাবে কিছুদিন আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মিছন বসুন্ধৰাৰ যিটো প্ৰগ্ৰেম ইয়াতে অনুষ্ঠিত হৈছিলে কলাক্ষেত্ৰত তাত আমাক পুৰস্কৃতও কৰিছিলে আৰু আমি আশা কৰিছোঁ যে যিমানখিনি পাৰি সিমান ভালদৰে কামখিনি কৰি আমি মানুহৰ ওচৰলৈকে যাব পাৰিম সকলোৱে পট্টা পাব আৰু যিখিনি লোকে এতিয়া বৰ্তমান আজি ফুল প্ৰিমিয়াম যিখিনি দিছে 2101 তেওঁলোকে পট্টা পাইছে পৰৱৰ্তী সময়ত যেতিয়া প্ৰিমিয়াম আদায় দিব তেতিয়া আকৌ বাকী সকলো পাব আৰু যিখিনি এইবাৰ আমি সন্নিৱিষ্ট কৰিব নোৱাৰিলোঁ তেওঁলোকেও মিছন বসুন্ধৰা 3ত আকৌ আমি তেওঁলোকক ৰিভিউ কৰাৰ সুবিধা পাম আৰু লগতে মিছন বসুন্ধৰা 3ত আকৌ এটা নতুনকৈ কিছু শিথিলতা আনিছে যেনে গোৰ্খা জনগোষ্ঠীৰ কাৰণে বা চাহ জনগোষ্ঠীৰ কাৰণে আগতে যিটো 75 বছৰ বা 3টা জেনেৰেশ্যনৰ যিটো প্ৰুফ প্ৰমাণ দিয়াৰ দৰকাৰ আছিল সেইটো হয়তো শিথিল কৰাৰ ব্যৱস্থা কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত হয়তো আৰু কিছু বেছি বহল ভিত্তিত আমি মানুহক বঁটা দিবলৈ সক্ষম হ'ম সেইটো এটা বেলেগ হ'ব সেইটো হ'ল ফৰেষ্টৰ এৰিয়াৰ কথা কৈছে আপুনি ফৰেষ্ট এৰিয়াত আমি ইতিমধ্যে ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত টাইটেল চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ সেইটো মিছন বসুন্ধৰাৰ আণ্ডাৰত নহয় মিছন বসুন্ধৰাটো সদায় ৰেভিনিউ লেণ্ডৰ ওপৰত সেইটো ফৰেষ্ট লেণ্ডৰ ওপৰত আমি বেলেগ ধৰণেৰে বিচাৰ বিবেচনা কৰি আছোঁ থেংক ইউ গম পালে বসুন্ধৰা যোগেদি আমি আজি প্ৰায় মোৰ সমষ্টিৰ ৰাঙাপাৰা সমষ্টিৰ প্ৰায় 2101জন ব্যক্তিক আমি পট্টা বিতৰণ কৰিলোঁ আৰু প্ৰায় 7000 মানুহে ইয়াতে আবেদন কৰিছিলে আৰু প্ৰকৃত যিসকল খিলঞ্জীয়া লোক সেইসকলক আজি ভূমি পট্টা দিবলৈ কাৰণে আমাৰ চৰকাৰখনে চেষ্টা কৰিছে আৰু আমি ইতিমধ্যে দিলোঁ মই ভাবোঁ মানে অসমৰ জনগণই আচলতে আশীৰ্বাদ প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যুগ ধৰি তেখেতসকলে বসবাস কৰি আছিল খিলঞ্জীয়া লোকসকলে বসবাস কৰি আছে তেওঁলোকে ভূমিপুত্ৰ কিন্তু ভূমিৰ তেওঁলোকৰ অধিকাৰ নাছিলে প্ৰকৃত অধিকাৰখন নাছিলে সকলো ক্ষেত্ৰতে তেওঁলোকে বঞ্চিত হ'বলগীয়া আছিল আৰু মই কৈছোঁ আজি ছাত্ৰ ছাত্ৰীসকলে ক'ৰবাত PRCৰ কাৰণে আবেদন কৰিলে তেওঁলোকে ভূমিৰ পট্টাখন বিচাৰে ক'ৰবাত বোলে জামিন ল'বলৈ কাৰণে ব্যক্তিজনৰ কাৰণেও কিন্তু সেই ভূমি পট্টাখন প্ৰয়োজনীয়তা ক'ৰবাত তেওঁলোকে যদি নন ক্ৰিমিনেল চাৰ্টিফিকেটখন উলিয়াই সেইখনতো প্ৰয়োজন প্ৰতিটো ক্ষেত্ৰতে মানুহ সেই ভূমিৰ পট্টাখন প্ৰয়োজনবোধ মানুহে কৰিছিল কিন্তু খিলঞ্জীয়া লোকসকলে আজিলৈকে তেওঁলোকে কিন্তু এই অধিকাৰৰ পৰা বঞ্চিত আছিল কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে ভূমি পট্টা দিবলৈ কাৰণে সক্ষম হৈছে আৰু মই ভাবোঁ তাৰ কাৰণে আচলতে অসমবাসী ৰাইজে গৌৰৱো কৰে এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ আৰু আশীৰ্বাদো প্ৰদান কৰিছে তেওঁলোকে সকলোৱে আশীৰ্বাদ প্ৰদান কৰিছে এই মুখ্যমন্ত্ৰীজনক আশীৰ্বাদ প্ৰদান কৰিছে আৰু মই ভাবোঁ আগন্তুক দিনতো আমাৰ যি বসুন্ধৰা 3 আছে সেই বসুন্ধৰা 3 যোগেদি যিসকল ব্যক্তি এইবাৰ তেওঁলোকে মানে পট্টা পাবলৈ কাৰণে সক্ষম নহ'লে তেওঁলোকে পৰৱৰ্তী সময়ত আমি তেওঁলোকক পট্টা দিবলৈ কাৰণে আমি চেষ্টা কৰিম চাহ জনগোষ্ঠীৰ লোকসকল গোৰ্খা সম্প্ৰদায়ৰ লোকসকলেও আছে তেওঁলোকৰো যদি ক'ৰবাত বঞ্চিত হৈছে বসুন্ধৰা 3ত তেওঁলোকে গুৰুত্ব পাব ধন্যবাদ